মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় চকুত চকুত থৈ চাবলে লাহে লাহে ওচৰ পাবলে আই ঐ জুবিন দা জিঅ' মেন জিঅ' আরে টফি রাকেশ খা তুই ঘুমে বই মরে থাকবি নাকি কুকুর হেই মাক চকলাই মাই তোৰ পেং পেং আৰম্ভ হ'ল আৰু কি বা যোগাৰডাল লগালো মই কি হ'লে মাই কেনকে গালি পাৰি আছা মোক ৰাকেশ খা সুধা দিছা কেনকে গালি পাৰি আছো তই যে কুকুৰটো পইচা তই যে খোৱা বস্তু শেষ হৈছে পেডিগ্ৰী না মেডিগ্ৰী আজি দেখো দিনটো সি লগানে মৰি আছে তাৰ হিচাপ নাই হে মাই কিনো কয় ধুনুৰ পেডিগ্ৰী শেষ হৈছে তই মোক কিয় কোৱা নাই এই মই যাই লৈ আহো ৰ যা সোনকালে আৰু আহতে এটা কাম কৰবিচোন এটিকালত তাৰ পৰা এখন মিঠা পান আনবি মোক লাগি মিঠা পান খাই দে হ'ব দে আনিম দে এই নতুন দোকানখনতে যাওঁ ৰ আমাৰ যি চকত এখন বস্তু ডাঙৰ দোকান হৈছে তাৰ পৰাই লৈ আহো ৰ মই ইমান পাইছোঁ ৰ আমাৰ এই চকটোত বোলে এখন মস্ত ডাঙৰ দোকান হৈছে চব বস্তু পাই বোলে যাব লাগিব ৰ যাতে তই তাৰ পৰাই লৈ আহে দে তে মাই মই যামেই দে আচ্ছা পাপা সোনকালে আহিবি হেল্ল' এক্সকিউজ মি ভাইটি অলপ শুনাচোন দাদা কওকচোন আপোনাক মই কিদৰে সহায় কৰিব পাৰোঁ মোৰ মা এটা লিখিত নাচাকিয়া ভাইটি এতিয়া চব বস্তু 50% ডিছকাউণ্টত দি আছে ন হয় দাদা হয় হে এটা কাম কৰাচোন মোক মানে এটা পেডিগ্ৰী লাগিছিলে ডাঙৰছে পেকেট এটা দেচোন পেডিগ্ৰীৰ দাদা পেডিগ্ৰী কাৰ কাৰণে লাগে আপোনাক এই বৰবইনীৰ বুটাক মোক কি দেখাত কুকুৰ আন পাই নেকি আমাৰ ঘৰত পহিনা কুকুৰ আছে তাৰ কাৰণে লাগে পেডিগ্ৰী কি এখাই নাজনা তই আৰে দাদা নাই নাই আপুনি ভুল বুজিছে আচলতে আমাৰ দোকানৰ এটা ৰুল আছে ৰুল বোলে তই মানে দাদা আমাৰ দোকানত বস্তু এটা বিক্ৰী কৰাৰ আগতে আমি কাষ্টমাৰজনৰ পৰা প্ৰমাণ লওঁ যেতিয়া আমাক কাষ্টমাৰজনে প্ৰমাণ দেখাই দিব তাৰপিছতে আমি বস্তুটো বিক্ৰী কৰোঁ এতিয়া আপোনাক পেডিগ্ৰী লাগেতো আপুনি ইয়াত কুকুৰটো আনিব লাগিব আমি চাই ল'ম তাৰপিছতে বস্তুটো বিক্ৰী কৰিম এইটো হৈছে আমাৰ দোকানৰ ৰুল হেই মেক চকলা কি ফাল্টু কথা কবাই চাই তহঁতে দোকান খুলিছে না হাইকোৰ্ট প্ৰমাণ লাগিছে চব কথাতে আৰে দাদা এইটো আমাৰ আগৰ পৰা চলি অহা ৰুল মইতো এতিয়া চেঞ্জ কৰিব নোৱাৰোঁ না আপোনাৰ কাৰণে যদি ল'ব লগা নাই আপুনি যাওক বেলেগৰ পৰা লওক ইয়াতে চব বস্তু 50%ত দি আছে 400 টকাৰ বস্তু এটা 200 টকাত পাই আছোঁ গৰম মাৰি ফেলে বেলেগৰ তাতে গেলি মই গোটাই দাম ভৰি মৰিব লাগিব পাতি কুকুৰে লৈ আহোঁ দে 200 টকাতে পাম 400 টকাৰ বস্তুটো 200 টকা মোৰ পকেটত থাকিব ধুনীয়াকৈ এসপ্তাহৰ পকেট খৰচ হ'লে যাব টেনশ্যন নোহোৱাকৈ পাতি লৈ আহোঁ কুকুৰটো এই ৰ'জ দে হ'ব দে ঠিক আছে দে মোৰ ঘৰ বেছি দূৰতো নহয় মই কুকুৰটো লৈ আহোঁ দে তাৰপিছত নিম না ঠিক আছে দাদা বইনাকৰ গোটাকাতে দোকান খুলছি না হাইকোৰ্ট খুলছি কিবা প্ৰমাণ লাগে বোলে বস্তু কিনাতে মাক চকলাই মাক কচম আহিলা বস্তুটি কি ঠগা পিয়াই ৰিকুৱেষ্ট এটাই পঠাই দিওঁ ৰ আমাৰ যে গৰু দুটাক দানা আহি গৈছে তোৰ কিবা খবৰ আছে না নাই বহি মৰি থাকিবি নে কিন্তু কুকুৰ যা লৈ নাহা ৰাহ লৈ আহোঁ ৰ মাক চকলাই মাইটোত ধৰি শান্তি নাই 1 মিনিটো ঘৰত শান্তি থাকিব নেদে বোলে অলপ চেলি খাওঁ ফেচবুকত নাই নৰাইটোত ধৰি দাদা কওকচোন আপোনাক মই কিদৰে সহায় কৰিব পাৰোঁ হেই দোষ আমাৰ এই গৰুটোত দানা শেষ হৈছিলে দানাৰ বস্তা আছে নেকি নে তহঁতৰ তাতে দাদা চব পাব আমাৰ ইয়াত দানা আছে কিন্তু আপুনিতো জানে দাদা আমাৰ দোকানৰ ৰুল মানে কি এতিয়া দানা নিব লাগিলে গৰুটো লৈ আহিব লাগিব নেকি দোকানত প্ৰমাণ দেখাবাক লাগি দাদা আপুনি বুজি পাইছে ৰুল ইজ ৰুল কি ক'ম আৰু উপায় নাই ন যদি নালাগে আপুনি যাওক বেলেগৰ পৰা লওক মেকচলা ইয়াক মই বাহিৰত পাৰি মচৰি মাৰিলো হয় উপায়ো নাই বেলেগ দোকানতকৈ এটা আধা দামতে বস্তুগেলা পায় নহ'লে মই এখন দোকানত বুটপাও নাই লৈ পাই নাকে মেক চকলাই ভাইটি দিয়া ঠিক আছে বাৰু হ'ব দিয়া মই গৰুটো লৈ কিনে আহি আছোঁ ন ঠিক আছে দাদা আহিব ঘূৰি এটা মাতি দিওঁ নেকি প্ৰকাৰত তাৰ দাদা কিবা কৈছে নাই যাওঁ দিয়া মই আহি আছোঁ সিহঁতেৰে চবতে প্ৰমাণ লাগে হাতত ভাই চন্দুকতাই সি আজিও আনে নেকি মই মেখে তাৰ পাই আহিব যা মই মেখেত মাছে মাংস ডগৰি মাৰি আছে তাতে খাবা পাই আছে আহিব সি আৰু থাকিব কেইদিনমানি সিও মস্ত ভজো হৈছে আমাৰ পাইনাৰ দৰে হে ৰাগলা বাদ দি তোৰ গভীৰ খান্দি আহিছে চাচোন মেকছে নি তাৰ আৰু কি হ'ল মাতোৰা তাক কবিতা হয়চোন বাবা তফিদা কৌ ঠকৰা মইনা ইনকা পিছৰ দৰে কান্দিকা মৰি আছে কি হৈছে তোৰ কি কবি তফিদা মই আজি জানা না দোকানত গেঞ্জি আৰু আণ্ডাৰ পেণ্ট কিনবা গৈছিলোঁ
গেঞ্জি আৰু আণ্ডাৰপেণ্ট কিনিবা গৈছিলি তাতে কান্দা লগা কি দেৰ হলা এই ৰ গোটাইখিনি কবাতো দিয়া গোটে মোক দে দে কচোন ক আমাৰ চকত যি নতুনকৈ দোকানখন দিছে মস্ত ডাঙৰ তাতে 50% কিবা ডিছকাউণ্ট দি আছে না দাদামৰ বস্তু দি আছে মই বোলো মই তাতে যাওঁ গেঞ্জি আৰু আণ্ডাৰপেণ্ট কিনবা তাৰপিছত তাহাঁতে মোৰ লগত যি কৈছে হে কি কৈছে ভালকে কচোন আগতে কান্দি পৰিবা নামকে তই মই দোকানীটোক যাই পেলাই ক'লো দাদা মোক গেঞ্জি আৰু আণ্ডাৰপেণ্ট লাগে তাৰপিছত দোকানীটো ক'বা ধৰিছে গেঞ্জি আৰু আণ্ডাৰপেণ্ট কাৰ কাৰণে লাগে আমাক প্ৰমাণ লাগিব তেতিয়া মই ক'লো বোলে গেঞ্জি আৰু আণ্ডাৰপেণ্ট মোৰ কাৰণে লাগে তাৰপিছত যেতিয়া মই তাহাঁতক ক'লো আণ্ডাৰপেণ্টটো আৰু গেঞ্জিটো মোক লাগে বুলি সেনেকৈ কওঁতে তাহাঁতে মোৰ গোটাই কাপোৰ খুলি পেলাই প্ৰমাণ চাইছিল জানা না তাৰপিছতহে মোক গেঞ্জি আৰু আণ্ডাৰপেণ্ট দিছে গোটাই ৰাইজৰ আগত মোৰ ইজ্জত খেদি দিছে টফিদা হাই নাক চকলাই কিনো কয় এনেকে প্ৰমাণ চাইছি তাহাঁতে তোক এই বাপা ৰে আকৌ নহয় যে তই সৰু চলি ইমান লাজ কৰিব লাগে আকৌ নাই কান্দি থাকিবা নাংগে নহয় টফিদা মই নাকান্দিলো হয় লাজো নাপলো হয় কিন্তু তাতে মোৰ ক্ৰাছটো থিয়া হৈ আছিলে তাইও দেখা পাইছি না মই সেইকাৰণে দুখ পাইছো ক্ৰাছ অ মোৰ মাই ঐ ভাই পিংকু আমি দেখোন মৰি যোৱাই ভালে কবিতাৰ নিচিনা চলিও ক্ৰাছ আছে বোলে কিবা তাকেইটোৱে ভাই এই পিতে এই বাবা যা ঘৰত যা যি হৈছে যা দুখ কৰি থাকিবা নাংগে যা এতিয়া তই বোলে টফিদা মই ঘৰতে যাওঁ হয় দে এখন কিনো দোকান খুলছি যি কিনবা গেলে প্ৰমাণ লাগে তোক হয় আমি এক চকলাই সিদিনা মই কুকুৰক গেলে খানা আনবা গৈছো কুকুৰটো লৈ যাব লগা হৈছে আজি 2 দিন আগত মই গৰুৰ দানা কিনবা গৈছিলো তাৰপিছত গৰুটো লৈ যাব লগা হৈছে প্ৰমাণ দেখাবাক লাগি এন্দক এক চকলাই কিবা এটা মই কৰিবা লাগব নহ'লে ইয়াতে শিক্ষা নাপায় এটা ভাল শিক্ষা এটা দিবা লাগব কি কৰিম বুলি ভাবিছা তই মুঝে থোড়া সোচনে দো আইডিয়া আহি গৈছে আইডিয়া ৰ কি আইডিয়া আহিছে নকলি দেখো তই আগতে মই কৰি ল'বা দি কামটো তাৰপিছত তই নিজে গম পাই যাবি বেটা তোক প্ৰমাণ লাগে চব কথাতে আজি বেটা বৰ বৈনাকৰ পুতাক তোক মই ভাল প্ৰমাণ দিম জিন্দগী বৰ মনত ৰাখিব আৰু চিনি পাব টফি বাইপাক কোনি এই ভাইটি এক্সকিউজ মি ভাইটি দাদা আহিছে আহক মই আপোনাক কিদৰে সহায় কৰিব বাৰু দাদা এই দোস্ত মইতো তোমাৰ দোকানৰ নিয়ম জানোৱেই দেচোন চব বস্তুতে প্ৰমাণ লাগে যিহেতু সেইকাৰণে আজি মই আগতীয়াকৈ প্ৰমাণ লৈ আহিছোঁ দা তুমি নকওঁতে হয় নেকি বঢ়িয়া আজি আপুনি নকওঁতে যে প্ৰমাণ আনিছে মোৰ ভাল লাগিছে সেই দোস্ত চোৱা এতিয়া কাৰ্টুনটোত হাতখন ভৰাই ফেলে পিছে এই কাৰ্টুনটোত আছে কি ফ্ৰাম কিনো প্ৰশ্ন সুধি আছো প্ৰমাণ আছে বাপাৰে তুমি হাতখন আগতে ভৰেতো চোৱা গম পাবা নহয় বাৰু চাই আছো এইবোৰ ইমান ঢিলা কি বস্তু কিবা আটা চাটা মাৰি অনা যেন লাগিছে এইবিলাক কি আনিছে মই ধৰিব পৰা নাই ইছৰাম এইবোৰচোন গু আপুনি গু কিয় লৈ আহিছে আপুনি পাগল নেকি এই টকা মানে কেলাই লগাইছে গু আগতে দেখা নাই নেকি তই নিজে হাগিব নাই ভাবচোন মোক লেট্ৰিনত জানা নাই তই লেট্ৰিনত যাওঁ কিন্তু মই আপোনাৰ নিচিনাকৈ এনেকৈ গু লৈ ঘূৰি নুফুৰো নহয় দে এটা কথা কচোন তই লেট্ৰিনত যাই পেলাই তই পকাত ধোৱা নাই আপুনি কি ফাল্টু কথা সুধি আছে কিয় নুধুম মই আচ্ছা বাৰু ঠিক আছে পকাত ধুই থৈ তই হাতখন চাবোন দি ধোৱা না তো কিয় নুধুম মই চাবোন দি 3-4 বাৰ ধুম মোকো পকাত ধুই পেলাই হাতখন ধোৱাৰ কাৰণে চাবোন লাগে মোৰ লেট্ৰিঙত চাবোনটো পুৰা গৈছি তইতো নিজে কৈছিলি সেইদিনাখন গৰম মাৰি আমাৰ দোকানৰ কিছুমান ৰুল আছে ৰুল ইজ ৰুল সেইকাৰণে মই তোক প্ৰমাণ দিবাক লাগে এই গুখিনি লৈছোঁ গম পালি এতিয়া বইনের পুতাক তোক এই প্ৰমাণ হিচাপে মোৰ গুখিনি দেখি দিলোঁ লাৰি পেলাই এতিয়া মই সোনকালে চাবোন এক টুকুৰা দি বঢ়িয়া চাই মেক চকলাই দোকানী বেহুচ টকৰা মইনা বস্তু কিনবা আহিলে চব বস্তু তোক প্ৰমাণ লাগে বেটা পালি না আজি ভালকে প্ৰমাণ আৰু তই জিন্দগীত কাকো প্ৰমাণ নোখোজা মই এইটো ভালকে জানো চিনি পালি না বেটা টফি বাইপে কেনাই মজা কেনাই